আকাশ বেগু ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া বৰ্তমান আছোঁ ইমান ধুনীয়া ঠাইটুকুৰ চাওকচোন, পিছফালে কিমান ধুনীয়া ঠাইত চাৰিওচকা বাগান আছে। চাবলৈ কিবা ধুনীয়া লাগি গৈছে। মানে বৰ্তমান মই ইয়ালৈ অহা নাছিলোঁ, মানে মই জাষ্ট মই সেইটো হাইৰোডৰ পৰা আহি আছিলোঁ। এতিয়া জেগাটোকো দেখিলে মনত চাবলৈ মন গ'ল, সেইটো কাৰণে আহিলোঁ। ভাবিছোঁ ব্লগটো আজি ইয়াৰ পৰা মানে কিবা কৰি দিওঁ, ষ্টাৰ্টিং কৰি দিম বুলি ভাবিছোঁ। আপোনালোক জেগাবোৰ দেখাই দিছোঁ, কেনেকুৱা ভাল লাগিছে চাওকচোন। জেগাবোৰ ইমান ধুনীয়া বাগান আছে। আগত এখন মানে পাহাৰ আছিলে, এই পাহাৰবোৰ চব মানে গছবোৰ কাটি মেলি এতিয়া ধুনীয়াকৈ বাগান বনালে। কি ধুনীয়াকৈ বাগান, চাৰিওচকা বাগান দেখিব পাইছে। মই এতিয়া বাগানৰ মাজত খাৰা হৈ আছোঁ। এইফালে চাওক চব বাগান কিমান ধুনীয়াকৈ শাৰীকৈ বাগান লগাই থৈছে। চাওক চাবলৈ কিমান ধুনীয়া লাগিছে। এইটো হ'ল ওপৰৰ ঘৰ এটা বনাই দিছে ইমান ধুনীয়াকৈ। এইটো কেনেকৈ উঠিছে চাওঁচোন বাৰু, ময়ো উঠি যাওঁচোন বাৰু। ঘৰটো উঠিব পাৰিম নে নোৱাৰিম। মই যি দেখিছোঁ ঘৰটো উঠিব পৰা সুবিধাই নাই। এইফালে কিমান ডাঙৰ পাথৰ আছে চাওকচোন। মই এনেকৈ পাথৰৰ ওপৰত বহি ল'লোঁ এতিয়া। চাওক মোৰ পিছফালে ভিউজটো চাওক কিমান ধুনীয়া লাগিছে চাবলৈ। সেইফালে পাহাৰ, এইফালে বাগান, চাৰিওচকা দেখাইছে চাওকচোন। এইফালে কিমান ধুনীয়া বাগান লগাই দিছে শাৰীকৈ। চাবলৈ কিবা এটা ভাল লাগি গৈছে মানে, সেইটো কাৰণে ময়ো আহি গ'লোঁ চাবৰ কাৰণে। আপোনালোকো দেখালোঁ, ভাল পালে লাইক এটা কৰি দিব। এইটো ধুনীয়া ঘৰ এটা বনাই দিছে। চাৰিওচকা আপোনালোকে বাগান দেখিব। আমাৰ ইয়াত মানে অকল প্ৰায়ভাগ মানুহে বাগান খেতি কৰে। আমাৰ অসমতো চবচে বেষ্ট আৰু বাগান খেতি, আৰু চবেই কৰি ভাল পায়, সেইটো কাৰণে কৰিছে। আৰু মানে কি আমাৰ অসমখন গম পায়, চবচে বেষ্ট খেতি আমাৰ অসমতে চাহপাত খেতি হয়। চাওকচোন কিমান ধুনীয়া লাগিছে চাবলৈ। আগতে মানে এইবোৰ জেগালৈ আহিলে আগৰ কথাবোৰ মনত পৰে। এইবোৰ জেগালৈ আগত আহোঁ আমি হ'লে মানে গৰু চৰু চৰাবৰ কাৰণে। আগতে মানে যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া গৰু চৰু চৰাবলৈ ইয়ালৈ আহোঁ। আগত এতিয়া মানে এনেকুৱা বাগান চাগান নাছিলে। আগত মানে কি আছিলে মানে এই কি বুলি কয়, ইয়াত চব মানে কিবা গছ আছিলে, কি বুলি কয় এইটো লবৰ বাগান আছিলে। ইয়াত লবৰ খেতি কৰে হ'লে, সেইটো কাৰণে আগত লবৰ খেতি। আজিকালিতো এতিয়া বৰ্তমান এতিয়া চাফ চিকুণ কৰি এতিয়া ধুনীয়াকৈ বাগান চাগান লগাই দিছে। চাওকচোন কিমান ধুনীয়া বাগান। এইফালে মানে মানুহ বহুত অহা যোৱা কৰি আছে। মই চাইকেলখন মই তলত থৈছোঁ, মানে মোৰ যিখন চাইকেল, নহ'লে চাইকেলখন চাবগৈ লাগিব এতিয়া, নহ'লে কোনোবা লৈ গ'লে আৰু মোৰ খোজকাঢ়িব লাগিব। এতিয়া প্ৰথম চাইকেলখন চাই লৈ আছোঁ, চাইকেলখন আনি আছোঁ, তাৰপিছত আপোনালোকক ভিডিঅ'টো কৈ আছোঁ। তোমাৰ মোৰ চাইকেলখন ঠিকে ঠাকে আছে বাৰু। এয়া চাইকেলখন মই ইয়াতে থৈ গৈছিলোঁ। এইখনে মোৰ জীৱন লগৰী আৰু, এইখন নহ'লে মোৰ একো কামেই নহ'ব। এইখন চাওক মোৰ পালচাৰ বাইক, ধুনীয়াকৈ ইয়াত ষ্টেণ্ড কৰি থৈ গৈছিলোঁ। এনেকৈ আছে বাৰু। ইয়াৰ মেইন প্ৰব্লেমটো হ'ল মানে তলা নাই। তলাটো হোৱা হ'লে বোলে একো ইয়াত থৈ দিয়া হ'লেও, তলাটো মাৰি দিয়া হ'লে একো টেনশ্যন নাছিলে, কিন্তু তলাটো নাই ন বৰ্তমান। সেইটো কাৰণে চাইকেলখন লৈ থ'ব লাগিব লগত। এতিয়া জেগাবোৰ চাওকচোন কিমান ধুনীয়া হৈছে চাবলৈ। বাগানবোৰ চাওকচোন কি ধুনীয়াকৈ শাৰীকৈ লগাই থৈছে। মানে কিবা এটা মনটো ভাল লাগি গ'ল মানে বাগানখন দেখি। এইফালে চাওক চাৰিওচকা দেখাই দিলোঁ। ৰাস্তা চাওক কি ধুনীয়াকৈ বনাই থৈছে, গাড়ী যোৱা ৰাস্তা। এইফালে বাগান চাওক কি ধুনীয়া বাগান। চাৰিওচকা চাই এইফালে নতুনকৈ বাগান পাতিছে, মানে কি ধুনীয়াকৈ বনাই দিছে। চাফা মানে তলটো একদম চিকুণাই থৈছে, চাবলৈ কিবা ভাল লাগি গৈছে। আৰু এইফালে পাথৰ, ডাঙৰ পাথৰ আছে। এইবোৰ মানে আগতে যেতিয়া নেকি আমি সৰু হৈ আছিলোঁ, ইয়াত মানে আহোঁতে তেতিয়া মানে কিবা এনেকুৱা বাগান চাগান নাছিলে। তেতিয়া জেগাটোকো বেলেগ এটা পৰিস্থিতি আছিলে। এতিয়া বহুত সলনি হৈ গ'ল, গছ গছনি কাটি মানে এতিয়া ধুনীয়াকৈ মানে বাগান চাগান খুলি দিলে। চাবলৈ ভাল লাগি গৈছে। দেখালোঁ আপোনালোককো, আপুনিও চাই আছে, ময়ো চাই আছোঁ। কিবা এটা ভাল লাগি গৈছে। আপোনালোকে মোৰ লগত আহিব নোৱাৰিলে কি হ'ল, মোবাইলতে দেখি পাইছে জেগাবোৰ। কিবা এটা ভাল লাগিলে লাইক এটা কৰি দিব আৰু আপোনালোকক। এতিয়া মই বৰ্তমান অলপমান ভোক লাগিছে, তাকে ভাবিছোঁ এই ভুজিয়া দুপেকেট আনিছোঁ খাওঁ বুলি। এই ভুজিয়া দুপেকেট আনি থৈছোঁ। এতিয়া বহি লওঁ, খাই লওঁ। আপোনালোকেও খাওক, ময়ো খাওঁ। এতিয়া দুপৰীয়া ভাত খানা খাবলৈ সময় হ'ল। ময়ো খানা খাই লওঁ। জেগাবোৰ দেখিলে নহয় আগৰ সৰুকালবোৰ মনত পৰে। মানে আগত সৰুকালত মানে আমি ইয়াত খুব অহা যোৱা কৰোঁ হ'লে। আমাৰ আকৌ মই এতিয়া যিটো জেগাত আছোঁ, এতিয়া মোৰ ঘৰ য'ত আছে, এতিয়া মই যেতিয়া বিয়া পতা বছৰ পৰা ৰুমত য'ত ঘৰ বনাইছোঁ, তাৰপৰা সেই তালৈ যাবলৈ মোৰ ঘৰলৈ মানে মেক্সিমাম 7-8 কিলোমিটাৰমান হ'ব। আমি তাৰপৰা আহোঁ পাহাৰলৈ, ইয়ালৈ
মানে খৰি নিবৰ কাৰণে। তেতিয়া ভাবি চাওকচোন কিমান দূৰ হ'ব লাগে, কিমান কষ্ট হয় তেতিয়া। আগততো ইমান গেছ চেছ কিবা নাছিলেতো তেতিয়া সময়ত, তেতিয়াতো অকল খৰিতে বনোৱা হয়। মানুহ চবেতো খৰিতে বেছি ভাল পায়। আজিকালিও আছে বাৰু, আমিও এতিয়া বৰ্তমান মোৰো এতিয়া ঘৰত খৰিতে খাওঁ। মানে খৰি ইণ্টাৰেষ্টটো বেলেগ হয়, গেছৰ ইণ্টাৰেষ্টটো বেলেগ হয়। মানে যোনে খৰি ভাল পায় খৰিতে খাব, যোনে গেছত ভাল পায় গেছতে খাব, এনেকুৱা ধৰণৰ কথা হয়। মই এতিয়া বৰ্তমান গেছত মানে বেয়া পাওঁ বুলি নকওঁ। বৰ্তমান এতিয়া মোৰ গেছ নাই, তেতিয়া মই এতিয়া খৰিত খাই আছোঁ, কিন্তু খৰিতে ভাল এতিয়া মোৰ বৰ্তমান টাইমলৈকে। সেইটো কাৰণে যাৰ যেনেকুৱা ইচ্ছা হয়, চবৰে এটা চইচ আছে, তেনেকুৱা ধৰণৰ কথা হয়। মই এই বস্তুবোৰ খাই লৈ এটা বটলৰ পানী দৰকাৰ হৈছিলে, কিন্তু পানীটো লগততো নাই বাৰু। এতিয়া আপোনালোকক বাগান দেখালোঁ, চব দেখালোঁ। এতিয়া মই ইয়াৰ পৰা যাব লাগিব। যাম মানে আপোনালোকক মোৰ নিজৰ ঘৰত দেখাবলৈ গৈ আছোঁ, মানে মোৰ অৰিজিনেল য'ত জন্ম হৈছোঁ তাত দেখাবলৈ গৈ আছোঁ। আপোনালোক চাই থাকক ভিডিঅ'টো। একেলগে ষ্টাৰ্ট দিলোঁ, ব'ল বসন্তী। মই ইয়াৰ পৰা সোনকালে যাব লাগিব, নহ'লে কি হ'ল আজিকালি জানেই দিন ছুটি। এতিয়া অলপ 3টামান বাজিলে আন্ধাৰ হৈ যায়গৈ। সেইটো কাৰণে মই সোনকালে আহিব লাগিব। জাষ্ট মানে মই বস্তু কেইটামান আনিব আছে, সেইটো কাৰণে মই ঘৰলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টোত। ভাল পালে লাইক এটা কৰি দিব। পানী বটল এটা লৈ ল'লোঁ, প্ৰথম পানীটো খাই লওঁ। পানী চানী খাই গ'ল। আপোনালোকক এখন দলং দেখাম, যিখন দলং মানে আমি জন্ম হোৱা নাই মেক্সিমাম আমাৰ দেউতাহঁতে জন্ম হোৱা নাই, তাৰ আগৰে দলং বোলে এইখন। আপোনাক দেখাই দি আছোঁ পিছফালে কেমেৰা কৰি। মোৰ চাইকেলখন ইয়াতে থৈ ল'লোঁ। এইখন দলং চাওক, মানে এখন কপি দলং বুলি কয়। এইখন মানে মানুহ চানুহ খোজকাঢ়ি গাড়ী চাড়ী আহিলে মানে এখন কি অলপ হিলি থাকে, মানে হিলি কৰি থাকে মানে এইখন। সেইটো কাৰণে ইয়াৰ নাম হ'ল কপি দলং। আৰু ওচৰতে থান এখন আছে। আগতে ইয়ালৈ আমি পাওঁ দলংখন গা ধুবলৈ। এই পানী নদী দেখিছে, এইখন নদী এফালে 4 নদীয়ে হয়। মানে এইবোৰ ইয়ালৈ আজি ফাৰ্ষ্ট, মানে আজি মেক্সিমাম 3-4 বছৰমান হ'ল নেকি এই দলংখনত নহা। মানে সময় নহয়, সেইটো কাৰণে আহিব নোৱাৰোঁ আজি। এতিয়া ভিডিঅ'বোৰ কৈ থাকোঁতে সেইটো কাৰণে মানে সময় পাইছোঁ, মানে এতিয়া টাইমটো পাইছোঁ মানে সেইটো কাৰণে। এইটো চাওক, এইটো হ'ল থান। এইখন কি থান নাজানো আৰু। এইফালে নদী, সেইফালে মানুহ আছে। এইফালে নাও চাও লৈ ধুনীয়া কিবা কাম কৰি আছে নেকি। এইফালে চাওক কেনেকুৱা ধুনীয়া লাগিছে দলংখন। এইখন নাম হ'ল কপি দলং। এইটো মন্দিৰ। এতিয়া ইয়াৰ পৰা যাবগৈ লাগিব। আপোনালোকক দলং চলং দেখালোঁ। এতিয়া মই ইয়াৰ পৰা যাওঁগৈ আৰু। দলং চাই ভাল পালে। আহি থাকোঁতে চাইকেলখন চেণ্ডালো পৰি থাকিলে। চেণ্ডটো তুলি লওঁ এতিয়া। ফুপানি মানে চাইকেল চলাটো বহুত দিন চাইকেল নাইছিলোঁ তেনেকৈ ৰানিং কৰি। আজি চলাই দিছোঁ, মানে একদম ভাগৰ লাগি গৈছে। চাইকেলটো চেণ্ডটো তুলি লওঁ। মোৰ হাতখন চাওক পূৰা ক'লা হৈ গ'ল। লগতে চাইকেল চেণ্ট তুলি উঠি গ'ল, হৈ গ'ল। এতিয়া যাওঁ। ইমান ৰ'দ দিছে নহয়। মই চাইকেল চলাই আহি এতিয়া বৰ্তমান এই RCC দলংখন বহি আছোঁ। এইখন বনোৱা আজি 2 বছৰমান হৈছে। মানে আপোনাৰ প্ৰথম যিখন দলং দেখালোঁ যে, আগতে মানে সেইটো ৰাস্তাতে মানে গাড়ীবোৰ অহা যোৱা কৰে, কিন্তু এইটো ৰাস্তা বনাব পৰা মানে এতিয়া বৰ্তমান এইটো ৰাস্তাতে অহা যোৱা কৰে। এইখন হ'ল নদী। এইফালে আছেতো সেইখন জাল, ঘাট জাল, মাছ ধৰা জাল এখন। তাৰপৰা এইফালে দেখিছে যে এইখন ফেৰী এখন। এইখন আজি আমি জন্ম নোহোৱা আগৰে নেকি ইয়াতে আছে। মানে আগতে ইয়াত এইখন নদীত মানে আগতে ফেৰী চেৰী চলিছিলে, মানে তেতিয়া জামানা এইটো কথা। এতিয়াতো বহুত পুৰণা হৈ গ'ল এইখন। এতিয়া প্ৰায়ভাগটো ভাগি ছিগি অৱস্থা নাই আৰু মানে যিখন ফেৰীখন। তাৰপৰা মই এতিয়া দলঙৰ পৰা আহি আছোঁ। এতিয়া বৰ্তমান চাইকেল মাৰি এতিয়া ঘৰ যাম। আমাৰ ঘৰটো দেখাম। মই জন্ম য'ত হৈছিলোঁ আপোনাৰ সেইখন ঘৰখন দেখাম। বোলক তেতিয়া গৈ আছোঁ। এতিয়া আহি মই মানে এই বৰ্তমান এই চাংঘৰতে বহি আছোঁ। দেখিছে ধুনীয়াকৈ চাইকেলখন থৈ দিছোঁ। চাইকেল মই মানুহটো ইয়াত, এই ওপৰত দেখিছে চাংঘৰ। এইটো ঘৰ মানে কিবা এই হাতী চাতী ৰখিবৰ কাৰণে বনাই থৈছে নেকি, কিবা এইটো ধানৰ চিজনত হাতী চাতী হয়তো ইয়াত হাতী চাতী আহে চাগে, এইটো কাৰণে বনাইছে ইয়াত। মই এইটো কাৰণে অকণমান ঠাণ্ডা ল'লোঁ, ভাল লাগিছে। ইয়ালৈ আহিছোঁ মানে এটা জেগা, এই পিছফালে মই জেগাটো দেখাইছোঁ লগত। এই জেগাটোকো দেখিছে যে, এইটো জেগা ভালকৈ এইটো দেখিছে নহয়। এইটো জেগা, এই যিটো ধান চান নাই, জংঘল চংঘল আছে, সেইটো জেগাত অকণমান ওখ নিচিনা হোৱা আছে জেগাটো। আগতে মানে এই জেগাটোত মানে বিৰাট ডাঙৰ, মানে কি বুলি কয় এইটো কি গুটি বুলি কয়, লেটেকু পনিয়ল। আপোনালোকে খাইছে নহয় চাগে লেটেকু পনিয়ল। আগতে এজোপা এনেকুৱা গছ এজোপা আছিলে তাত। আগতে তেতিয়া আমি সৰু হৈ আছিলোঁ। তেতিয়া মানে আমাৰ যিমান লগৰবোৰ আছে, আমি চবেই স্কুলৰ পৰা আহি মানে ডাইৰেক্ট ইয়ালৈ আহোঁ, মানে আম এইবোৰ খাবৰ কাৰণে। মানে পূৰা লাগি থাকে, বনাই পূৰা গুটি হৈ থাকে।
আৰু ধুনীয়া ধুনীয়াকৈ পকি থাকে মানে খাবলৈ ইমান ধুনীয়া হয় ন আপোনালোকে খাইছে চাগে যেতিয়া মানে জেগাটো এতিয়া আহিছোঁ মানে জেগাটো মনত পৰিছে মানে সেইটো কাৰণে কৈ দিছোঁ আপোনালোকো কোৱাৰ কাৰণে বেয়া নাপাব মানে মোৰ মনৰ ফিলিংছটো কথা কৈ দিছোঁ মানে জেগাটো চাই পেলাই মানে মই মনটো মানে আগৰ কথাবোৰ মনত পৰিছে আপোনালোকে মনত পৰে নপৰে নাজানো কিন্তু মোৰ এতিয়াও ঘৰত থাকিলেও মানে আগৰ কথাবোৰ মনত পৰি থাকে মোৰ লগৰবোৰৰ কথা গাঁওবোৰৰ কথা মানে মনত পৰি থাকে এতিয়া কি কৰিব এতিয়া সংসাৰ হ'ল এতিয়া সংসাৰখন চলাব লাগিব আমাৰ ল'ৰা ছোৱালীবোৰ ডাঙৰ দৌৰ কৰিব লাগিব আমাৰতো নহ'ব নহয় এনেকুৱা ধৰণৰ কথা চবেই এখন সংসাৰ আছে এতিয়া আগৰ অতীতৰ কথাটো পাহৰিব লাগিব হ'লেও মই পাহৰিব বিচাৰোঁ কিন্তু অতীতৰ কথা কোনটোতো পাহৰিব নোৱাৰে ভাল লাগে আৰু এইবোৰ কথা মানে ভাবিলে মানে মনৰ ফিলিংছটো মানে অলপমান ভাল লাগি থাকে মানে মনটো অলপমান হালকা হৈ থাকে ভাল লাগে কথাবোৰ পাতি থাকিলে আপোনালোকক মানে এতিয়া মই অকলে পাতিব পৰা নাই আপোনালোকক মই মানে মোৰ মনৰ ফিলিংছটো আপোনালোকক শ্বেয়াৰ কৰিছোঁ আপোনালোকেও শুনিছে মোৰ মনটো অকণমান হালকা হৈছে মানে ভাল লাগি গৈছে কিবা এটা এতিয়া চাই থাকক মই এতিয়া বৰ্তমান আকৌ টাটা বাই বাই দিলোঁ এতিয়া মই চাইকেল লৈ যাব লাগে ব'ল এইটোৱে মোৰ ঘৰ অৰিজিনেল ঘৰটো এয়া চাফ আগত দেউতাই বনাই থোৱা ঘৰ এইটো পাকঘৰটো দেখাই দি আছোঁ এয়া পাকঘৰ মোৰ বাৰু অৰিজিনেল ঘৰটো দেখালোঁ আপোনালোকক মানে এতিয়া বৰ্তমান ইয়াত ঘৰত মানুহ নাই ক'ৰবাত ওলাই গৈছে বোলে মায়ে ধান মেলিব গৈছে মানে তাৰপিছত ভাইটো নাই ভাইটো ক'ৰবাত গ'ল চাগে ডেকা ল'ৰাটো ক'ত থাকিব এতিয়া আৰু মা দেউতাই মানে এতিয়া বৰ্তমান কামত গৈছে আগতে এইটো মোৰ ৰুম আছিলে এতিয়া বৰ্তমান ভাইটিয়ে ইয়াত মানে থাকে ইয়াতে হৈ বিচনাত ইয়াতে হৈ এইবোৰ চব বেৰবোৰ চব মাইকী মানে মই লিচা এইবোৰ বেৰ চব এইটো আমাৰ নামঘৰ হয় অ' জান ভাই কেনেকুৱা খবৰ খাতি ভালে ঠিকে আছোঁ এতিয়া তাৰপৰা ওলাই আহিলোঁ এতিয়া ঘৰলৈ আহি আছোঁ বস্তু লোৱা হৈ গ'ল বস্তু মানে বেলেগ বস্তু নহয় এই কি বুলি কয় এই লিভাৰ দৰৱ কেইটামান আনিবলগীয়া আছিলে মানে আনি থৈ দিছিলে বোলে কেইটা আনিবলৈ কৈছিলোঁ আনিলোঁ এতিয়া যাওঁ ঘৰলৈ এতিয়া বৰ্তমান মই বগৰী তলত আছোঁ এইটো চাওকচোন বগৰী গছজোপা ইমান ইয়াত বগৰী চগৰী লাগিছে আৰু খাব পাৰিম ছিজনত আহিলে এতিয়া যাওঁ চাইকেল চলাই আহি মানে পূৰা ভাগৰ লাগি গ'ল সেইটো কাৰণে মই বহি দিলোঁ এবাৰ চাইকেলখন অকণমান ৰেষ্ট দিলোঁ কিমান কষ্ট কৰিব চাইকেলো 1-1.5 কুইণ্টেলমান থকা মানুহটো যদি অকল দাঙিয়ে লুফাই এতিয়া কষ্ট পাবই তাক উপায় নাই তাক ৰেষ্ট দিবলগীয়া হৈছে অকণমান সেইটো কাৰণে মই অকণমান ৰেষ্ট লৈ দিলোঁ চাইকেল মাৰাটো ভাল কথা যিমান পাৰে চাইকেল মাৰিব লাগে মানে কি হ'ল ৰানিংটো হৈ থাকিলে মানে তোৰ গোটেই স্বাস্থ্যটো ভালে থাকে আজি ভিডিঅ'টো কেনেকৈ পালে আই হোপ আপোনালোকে ভাল পাইছে ভাল পালে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব যিহেতু নতুন মোৰ ভিডিঅ' চাই সিও ছাবস্ক্ৰাইব কৰি দিব যাতে আৰু ভালকৈ বনাই ভিডিঅ' আপোনালোকে পাব আৰু ভালকৈ বনাই যাম আৰু মই ভিডিঅ' মানে যিমানে বনাম মোৰ চাইকেলে যিমানলৈকে দুখি পাব আৰু মোৰ ভৰিয়ে যিমানটোলৈকে দুখি পাব সিমানটোলৈকে বনাম মোৰ তেনেকৈ বেলেগ বস্তুটো একো নাই বাইক স্কুটি একোতো নাই মই যিমানটো পাৰোঁ মই চাইকেলতে টাৰ্ণিং মানে ৰানিং কৰিব লাগিব সেইটো কাৰণে মোৰ ভিডিঅ' যিমান পাব গাঁৱৰ ভিডিঅ' পাব লাগিলে ঘৰৰ ভিডিঅ' পাব সিমানে বেলেগৰ ভিডিঅ' নাপাবই মোৰ তাকে ক'লোঁ বাই বাই